বিহাৰী শিৱ জটাধাৰী মুকুন্দ মুৰাৰী জয় মহাদেৱ। তো হে গাইছ মই দিবাংক আপোনালোকে চাই চাই দিয়া চা মানে আজি কেছটো এনেকুৱা যে শিৱৰাত্ৰি আমাৰ নামঘৰত পাতে শিৱৰাত্ৰি আৰু আমাৰ মানে অঞ্চলৰ ভিতৰত আমাৰ ইয়াতে পাতে নেকি হয় নাই আমাৰ ইয়াতে পাতে নেকি তাতে গৈ আছোঁ কি হয় চাই থাকক আৰু ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ মই দিবাংক আপোনালোকে চাই চাই দিয়া চা মানে গৈ থাকোঁ এতিয়া ব'লক আৰু মানে কেছটো কি হৈছে আমাৰ এই তুৰণ ভাগত আমি আমাৰ যোন ভাগ সিংহ দিছিলে তাত মানে সেই গামোচা ভাগ পিন্ধাই লওঁ আমি মানে আমাৰ ঘৰ ভাই তিনিটা আহিছোঁ আৰু ভাই মই আৰু ভাইটি এনেকৈ দুটা গৈ আছোঁ আৰু ব'লক চাই থাকক ভিডিঅ'টো এইকেইটা বৃষভ বিহাৰী শিৱ জটাধাৰী মুকুন্দ মুৰাৰী জয় মহাদেৱ। দুটি দি থৈ যোৱা সিংহভাগ আমি এতিয়া চম্ভালি আছোঁ মানে প্ৰতি শিৱৰাত্ৰিতে এখনকৈ গামোচা পিন্ধাওঁ আৰু এই চাকি বন্তি জ্বলাওঁ আৰু প্ৰতি বছৰে এয়া হেৰিও আহিছে উষা কীৰ্তনো আহি আছে নামঘৰ পৰা আহি অহা উষা কীৰ্তন এইফালে উষা কীৰ্তন আহি আছে আমিও লগতে চামিল হৈ দিওঁ আৰু ব'লক এটা ভিডিঅ'টো। বৃষভ বিহাৰী শিৱ জটাধাৰী মুকুন্দ মুৰাৰী জয় মহাদেৱ। আমি এৰিয়ে লওঁ ঘৰত যা উষা কীৰ্তন আহিলে মানে এটি আহিলেগৈ আৰু তাৰপিছত এতিয়া ধৰ্মধ্বজা উত্তোলন কৰিব আমাৰ এতিয়া ধৰ্মধ্বজা উত্তোলন হ'ব আকৌ তাৰপিছত চাই থাকক ভিডিঅ'টো। কৃষ্ণ কৃষ্ণ বৃষভ বিহাৰী শিৱ জটাধাৰী এয়া হৈছে আমাৰ নামঘৰত অস্থায়ীকৈ বনাই লোৱা কৈলাশ বুলিয়ে ক'ব পাৰে আৰু কৈলাশ তো সকলোৱে চাকি বন্তি জ্বলাইছে। বৃষভ বিহাৰী শিৱ জটাধাৰী মুকুন্দ মুৰাৰী জয় মহাদেৱ। আৰু এয়া হৈছে আমাৰ স্থায়ীকৈ পূজা কৰা শিৱক পূজা কৰা স্থান আমাৰ নামঘৰতে আছে আৰু এয়া আমাৰ নামঘৰ চবেই মানে ধুনীয়াকৈ আৰু আছে আৰু সকলো আৰু অলপ দেৰি পিছত নামবোৰ দেখুৱাম।
হাই কৈ দিয়ক বাই বাই আছিলে ভিডিঅ'টো ইমানে যদি ভাল পালে লাইক ছাবস্ক্ৰাইব কৰিব আৰু নতুনকৈ যদি আহিছে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো বজাই দিব নাপাহৰিব তেন্তে আজিলৈ বাই আৰু কেনেকুৱা পালে ভিডিঅ'টো জনাব কমেণ্টত পথাৰ মাজত আছোঁ চাই অঁ বাই বাই নেক্সট ভিডিঅ' লগ পাওঁ সূৰ্য সেইটো সূৰ্য মোবাইলত ভাল নাহিবগৈ কিন্তু সূৰ্যটো ধুনীয়া